আমি গাঁও অঞ্চলত সততে শুনিবলৈ পাওঁ যে আজি অমুকৰ ল'ৰা পলাইছে, কালি বোলে তমুকৰ ছোৱালীও পলাইছে। কিন্তু পঞ্চায়ত এখনৰ দায়িত্বশীল সভানেত্ৰী সচিবে পলোৱা বুলি শুনা নাছিলোঁ। এইবাৰ শুনক বহলপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী সচিবে বোলে পলাইছে, কৰ্তব্যত ফাঁকি দি পলাই ফুৰিছে। এমাহ ধৰি কাৰ্যালয়ত নাহে সভানেত্ৰী সচিবে। দুয়োজনে মুনাফা লুটি নি আত্মগোপন কৰিছে। ৰাইজৰ ৰখত পৰাৰ ভয়ত পলাই ফুৰিছে দুয়োজনে। ইপিনে সভানেত্ৰী সচিবে পলাই ফুৰিছে, আনপিনে ৰাইজে চৰম হাৰাশাস্তিত ভুগিছে। নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। চাওক, এই দুজনেই সেই দুজন ধুৰন্ধৰ। এজনে চাপৰ শালকচা উন্নয়ন খণ্ডৰ অন্তৰ্গত বহলপুৰ গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী, আনজন সচিব প্ৰধান। যি দুজনে ৰাইজক অন্ধকাৰত ৰাখি মোটা অংকৰ মুনাফা লৈ বিলাতী সুৰাৰ NOC প্ৰদান কৰিছে। এতিয়া ৰাইজৰ ৰখত পৰাৰ ভয়ত পলাই ফুৰিছে। ৰাইজক প্ৰতিশ্ৰুতি দিছিল NOC নিদিব বুলি, কিন্তু টকাৰ লোভ সামৰিব নোৱাৰি ৰাইজক কৰিলে বিক্ৰী। ৰাইজেও লক্ষ্য কৰি আছে পলাতক দুজনৰ গতিবিধি। পোষ্যপুত্ৰৰ আগত বেলেগক দোষাৰোপ কৰি বাচিব নোৱাৰে সভানেত্ৰী।